আজি আমি যাব ওলালো মন্দিৰলৈ আৰু মন্দিৰত গৈ বৰদেউতাসকলৰ কি জমনি শুনকচোন কি ক'লে তেওঁলোকে কি হৈছে বৰদেউতা কিয় চিঙা নদ দিয়া ক ভাল ছোৱালী বগা বগা ছোৱালী ক'লে বেপাৰীয়ে ভাল পায় আহকচোন আমি এতিয়া শুনো আমাৰ মাজবাটৰ খুব জাগ্ৰত শ্ৰী শ্ৰী মহামুনি থানৰ বিশেষত্বৰ বিষয়ে বৰদেউতাৰ মুখেৰে প্ৰমাণী হয় মাজবাটৰ বহুত মানুহ দূৰ দূৰণিৰ পৰা আহে আজি বৰদেউতাই অলপমান ক'ব আৰু মন্দিৰটোৰ বিশেষত্বৰ বিষয়ে এইটো মন্দিৰ তাৰমানে গোবিন্দ তাৰ দিনতে এই গোবিন্দ তাৰ দিনত মানে শংকৰদেৱৰ আটা আছিলে তেওঁৰ ভাগ পৰিছিলে তাৰমানে ইয়াতে প্ৰচাৰ কৰা তেতিয়া মানে ইয়াতে অৰুণাচলবাসী লামাবিলাকৰ শাসন আছিলে তেওঁলোকে মানে ধৰ্ম প্ৰচাৰ কৰিব দিয়া নাছিলে আমাৰ নাম ধৰ্ম সিহঁতে বুদ্ধ আকাৰৰ মানে ধৰ্ম প্ৰচাৰ কৰাটোহে ভাল পাইছিলে সিহঁতে তাৰপিছত মানে গোবিন্দ আটাই এটা চাল কৰিলে যে কি তেওঁলোকৰ দ্বাৰাই মানে এই মহামুনিটো স্থাপন কৰিলে কৰি পূজাটো মানে আমাৰ নাম প্ৰসংগ হিচাপে চলাই আছে এতিয়া তাৰপিছত আৰু কি আছিলে নামটো এতিয়া মহামুনি দিলে লামাসকলেহে জানিব যে কোন ভগৱানৰ নাম দিছে তেওঁলোকে আমাৰ ইয়াৰ এই মাজবাট অঞ্চলৰে হওক বাটো আমাৰ ইয়াৰ অঞ্চলৰ মানুহবিলাকে প্ৰায় শোণিতপুৰলৈকে মানে এই নামটো মানে এতিয়াও মানে হেৰি কৰা নাই যে কোনটো ভগৱানৰ নাম দিছে শিৱৰে দিলে নে বিষ্ণুৰে দিছে না লক্ষীৰে নাম দিছে না কাৰ নাম দিছে এতিয়াও মানে একো সোধা নাই তাকো মানে এনেকৈয়ে চলি আছে আৰু মহামুনিৰ নামতে চব বস্তুটো যোনে যি বুলি ভাবে তেওঁলোকৰ তেনেকৈ মনৰ কামনা পূৰ্ণ হয় ইমানে কথা খুব প্ৰমাণী ধন্যবাদ আৰু হয় ঠিক আছে যিহেতু দুটা মন্দিৰ হয় সেই মন্দিৰটোত পূজা দিলোঁ দেওজনে যিহেতু ক'লে সেই মন্দিৰটোৰ বিষয়ে আৰু এতিয়া এইটো শিৱ মন্দিৰ এয়া কৃপাক্ষী এয়া আমি পূজা দিম আৰু এইটো মন্দিৰত আৰু এয়া মা এই ভিডিঅ'টোত মই সম্পূৰ্ণ মন্দিৰভাগ দেখুওৱা নাই যিহেতু আগৰ ভিডিঅ' এটাত দেখাই থৈছোঁ আই বাটনত লিংকটো লগাই দিম ইচ্ছা কৰিলে চাব পাৰিব প্ৰসাদ খাইছোঁ ইয়া তোমাৰ বান্ধৱী আহি গ'ল প্ৰসাদ খাব নিদিব এতিয়া মানে এটা কাছ আছে সেই কাছটো চাই আছো কিন্তু একো মুড়ি চুৰি নানিলে কাছ ক'ৰ পৰা ওলাব সেইটোৱে আৰু কিবা আনিব লাগিছিলে আজি খুব ভাল লাগিলে আপোনালোককো যিহেতু জনাব পাৰিলোঁ মন্দিৰটোৰ বিশেষত্বৰ বিষয়ে আৰু এনেকৈ এইটো ব্লগ সামৰণি মাৰিলোঁ ব্লগটো যদি চাই ভাল পালে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু মহামুনি মায়ে সকলোকে ভাল কৰক বাই বাই